Hello everyone, welcome to my YouTube channel. To ki khobor apnalokor asha koru hokolore bhalei moru bhalei baru to bhabilu video to etia arambho kori diu to sai thakok hekoloi ki koru ki nokoru dekhai asu jimankhini paro himankhini dekham aru mor sori lagi makto koman beya hoi ase to happy video to aji arambho kori dilu to bolok etia sa khabo jao তো এয়া এতিয়া আনিছে আমাৰ মায়ে চাহ আমাৰ কাৰণে তো চাহখিনি আগতে খাই লওঁ চাহৰ লগত এয়া নিমখীয়া বিস্কুট তো এনেকৈ এতিয়া খাই লওঁ তো বিস্কুটৰে ফুল বনাই দিছে আৰু এয়া দাদাই বনাই আনিছে এয়া খাবৰ কাৰণে ইয়াতে বনাই আনি মৌ দিছে তাৰপিছত আৰু ইয়াতে কিচমিচ গুটি দি আছে তাৰপিছত মিলাই ল'ব এয়া মানে এয়া এইটো বনাইছে এয়া বনাই আনিলে হি মানে তো হি খাব তাৰপিছত মোক দিব বাকি কিও কপাল বগ না কিও তো এয়া আমলখি দাদাই আনিছিলে তো ৰদত শুকাব দিছো যোৱা কালি দিছিলো তো আৰু আজিও দিছো এয়া আমলখি তো খালে পেটৰ কাৰণে ভাল আমলখি কেহা লাগে আৰু এয়া আমলখি চুলিৰ কাৰণেও বহুত উপকাৰী তো চুলি কম বয়সতে হৰা বা চুলি পকা তেনেকুৱা ধৰণৰ সমস্যাৰ পৰা দূৰ থাকিব পাৰি মানে সমস্যাৰ সমাধান হয় তেনেকুৱা সমস্যা যদি কোনোবাই ভুগিছে তো ব্যৱহাৰ কৰিব আমলখিৰ ৰস তো ঠিক হৈ যাব তো ফ্ৰেন্ডছ মোৰ এতিয়া অলপ কাম আছে তো মই কামখিনি কৰি আহো মাৰ লগত তাৰ পিছত আপোনালোকক লগ পাই আছো আকৌ কি কৰো কি নকৰো দেখাম তো চাই থাকিব ভিডিঅ'টো হেকলৈ আৰু এই পিনে এয়া কল বুট মগু আৰু ধূপ কিহৰ কাৰণে জানেনে তো মায়ে যাব ওলাইছে ইয়া প্ৰসাদ দিবৰ কাৰণে মানে ঘৰৰে আলহী বিয়া এখন আছে তো তাত নৈবদ দিব লাগে তাৰ কাৰণে ৰেডি কৰিছে তো ইয়া লৈ যাব বিয়াত আৰু এই পিনে ইয়া বেছিকৈ জিকাইছিলে মায়ে খাবৰ কাৰণেও জিকাইছিলে ঘৰত তাৰ কাৰণে ইয়া এখিনি ৰাখি তো ফ্ৰেন্ডছ আজিও আমাৰ মায়ে দুটা ফুল লৈ আহিছে মোৰ কাৰণে তো ভাবিলো ফুল কিটা লগাই দিও তো ইয়াৰটো কৈছিলো মই আপোনালোকক জবা ফুলৰ উপকাৰিতা তো মুখত লগালে ছাল মিহি আৰু উজ্জ্বল হয় তাৰ কাৰণে তো আজিও লগাই দিও মায়ে আনিছে যেহেতু নহলে এনে শুকাই যাব দেহ হৈ যাব তাৰ কাৰণে লগাও তো দেখাই আছো পিছিবলৈ টাইম নাই তো হাততে মুহাৰি পেলাই এনেকে লগাম পিছি ললে বেছি ভাল হয় তো আপোনালোকে পিছি লব তো এইখিনি মই লগাই লওঁ আগতে তাৰ পিছত আপোনালোকক দেখাই আছো তো এয়া মোৰ হৈ গল লগোৱা এইবিলাক লাগি আছে তো শুকাবৰ কাৰণে অলপ সময় ৰাখি দিম তাৰ পিছত আপোনালোকক একেবাৰে হাত মুখ ধুই মেলি দেখাম পিছত তো চাই থাকিব হেকলৈ ভিডিঅ'টো ফ্ৰেন্ডছ এই জবা ফুল তো এই জবা ফুল চুলিৰ কাৰণে বহুত উপকাৰী হয় তো চুলি উজ্জ্বল মিহি হয় তো চুলিত লগাও মই বহুত দিন হ'ল চুলিত লগোৱা নাই তাৰমানে বেছি ফুল নাই তো মাত্ৰ দুটা নুজুৰে কম হয় তাৰ কাৰণে মই চুলিত লগোৱা নাই তো তাৰ কাৰণে মুখতে লগাইছিলো মুখটো লগালে ভাল তো মুখতে লগাইছো আৰু তো আপোনালোকৰ ঘৰত যদি বহুত থাকি যায় তো চুলিত লগাব চুলি আপোনালোকে নিজে ৰিজাল্ট পাব আৰু এয়া বেঙেনাৰ গছ বেঙা নিব আহিছো বেঙেনা নাই এটা লাগিছে এয়া এইটো তো এইটো লৈ লওঁ পুৰা কাইট আছে একদম এটাই বেঙেনা এইটো আৰু এয়া এইটো হল আৰু কিবা কৰি ছিঙিলো আৰু আছে কি নাই চাওঁ আৰু এই পিনে এটা আছিল এইটো তো এই দুটাই তো এই দুটাকে ধুই লৈ যাওঁ আৰু এয়া এই দুটা টিনত দিছো পানী এয়া চাওক ঘৰৰ বেঙেনা কিমান লাগিছে এয়া তো আৰু এয়া মই আহি গলো মুখ হাত ধুই তো দেখাবৰ কাৰণে আপোনালোকক কেনেকুৱা দেখিছে বাৰু ধুনীয়া হৈছে নে মুচিলা আগতে তাৰপিছত কৈ আছো ৰ'ব লগাই অকণমান টাইম ৰৈ ধুই দিলেও কিন্তু ভাল লাগে মুখখন আপোনালোকে লগাই চাবচোন এদিন
কেনেকুৱা দেখিছে বা মোক এটা দেখিবলৈ বেয়াই তো ইমান যত্ন ল'লেও একো কামত নাই তথাপিও মন যায় কেতিয়াবা যত্ন ল'বলৈ সকলোৱে লয় ছালৰ যত্ন বিশেষকৈ সকলোৱে নিজক ধুনীয়াকৈ ৰাখিব বিচাৰে তো ময়ো লগাই দিলোঁ কেনেকুৱা আৰু মা গ'ল প্ৰসাদ দিব বিয়া থকাৰ বুলি যে কৈছোঁ তো মা প্ৰসাদ দিব গ'ল আৰু মোক ভাত বনাব দিছে আজি বেলেগ একো নহয় ভাতত দাইল একো নবনাওঁ ভাতত আলু আৰু বেঙেনা দিব দিছে বেঙেনা লৈ আনিছোঁ 2টা আৰু আলু দিম তেনেকৈ পিটিকাৰে খাই ভাল লাগে ন আৰু তেনেকৈ খাম আৰু পিছত বিয়া খাব যাম তাৰপিছত আহিম ঘৰত বিয়া খাব গৈ পাৰিলে দেখাম আপোনালোকক বিয়াত চাই থাকিব শেষলৈ ভিডিঅ'টো আৰু মোৰ মানে বেমাৰ গ'ল এইকেইদিন জ্বৰ চৰ্দি তেনেকৈ আৰু জ্বৰ চৰ্দি হ'লেও কিন্তু মোৰ ভাল হোৱা নাই বহুত দিন হ'ল 10 দিন পাৰ হৈ গৈছে তো তথাপি চৰ্দি এতিয়াও আছে ভিতৰি আৰু তাৰ কাৰণে মাতটো চেঞ্জ হৈছে তো ভাল হ'ব আৰু এইখিনি অলপ আছে তো বাকী জ্বৰ নাই এতিয়া তো এইকেইদিন ঠাণ্ডা গৰম তেনেকুৱা হৈছে ন দিনবোৰ তাৰ কাৰণে ৰাতি ঠাণ্ডা লাগে নহয় জানো তো সকলোৱে ভালকৈ থাকিব তাকে ক'ম আৰু কি ক'ম সকলোৱে ভালকৈ থাকিব এইকেইটা দিন ঠাণ্ডা গৰম পৰিছে তো বেমাৰ হৈছে বহুতৰে হৈছে তেনেকুৱা জ্বৰ চৰ্দি তো আমাৰো মুনুৰ মাৰ হৈয়ে গ'ল দাদাৰো অলপ হৈছিলে তো ভালকৈ থাকিব সকলোৱে কেনেকুৱা দেখিছে বাৰু ধুনীয়া লাগিছে নে মোক ধুনীয়া বুলি কমেণ্ট কৰি জনাব তেতিয়াহে ভাল লাগিব নহয় জানো কি আবোল তাবোল বকি আছোঁ এনেকুৱাই আৰু আবোল তাবোল বকি হাঁহি ধেমালিৰে জীৱন কটাব লাগিব নহয় জানো তো হাঁহি জীৱন তো হাঁহি থাকিব লাগে সদায় তো হাঁহিয়ে থাকোঁ আৰু আপোনালোকৰ গালত শালমইনা তেনেকুৱা পিম্পলছ আপোনালোকৰ গালত পিম্পল ওলাই আছে যদি মোক কমেণ্ট কৰি জনাবচোন মই টিপছ দিম আপোনালোকক মোৰ নালাগেও বাৰু পিম্পলছৰ দাগ যোৱা বা তেনেকুৱা পিম্পলছ নহ'বৰ কাৰণে টিপছ দিম যদি লাগে আপোনালোকক কমেণ্ট কৰি জনাব মোক যিমানখিনি জানো আৰু তো সিমানখিনি জনাই দিম বাৰু আপোনালোককো নেক্সট ভিডিঅ'ত যদি আপোনালোকক লাগে কমেণ্ট কৰি ক'ব মোক তো নেক্সট দেখাই আছোঁ চাই থাকিব তো বলক এতিয়া ভাত বনাব যাওঁ আজি ভাতেই বনাম ভাতত আলু আৰু বেঙেনা দিমতো ক'লোঁ না আগতে তো তেনেকৈ আৰু পিটিকাই খাম পিছত বিয়া খাব যাম খাই বৈ বাকী তেনেকুৱা একো বনাব দিয়া নাই মায়ে তেনেকৈ কৰিব দিছে তো তেনেকৈ কৰি থওঁ মা নাই মা গ'ল আহি ভাত খাব ন আমি খাম তো দেখাম বাৰু যিমানখিনি পাৰোঁ তো বলক এতিয়া পাকঘৰলৈ যাওঁ তো এয়া আলু লৈ লৈছোঁ তো বলক পাকঘৰলৈ ঢেৰ ৰ'দো দিছে গৰম তো এনেকৈ বনাব লাগিব আৰু ভাতকেইটা এয়া কিনি অনা বেঙেনা আৰু এয়া ঘৰৰ এই দুটা দেখালোঁ যে লৈ অনা তো এয়া আলু আৰু বেঙেনা আলুৰ বাকলি গুচাই ল'লোঁ মই তো ধুই আনিলোঁ আৰু এইপিনে ভাত বহাই দিলোঁ এতিয়া আৰু এইপিনে গাখীৰ এইপিনে ভাত এইপিনে গাখীৰ বহাই দিলোঁ তো হ'ব তাৰপিছত খাব লাগিব যে মই ভাতকেইটা বাঢ়ি ল'লোঁ এয়া নিমখ তেল আনি খাম ন আৰু এয়া বেঙেনা আলু তো ইয়াতে এইখিনি নিমখ দি আৰু তেল দিলোঁ এতিয়া ইয়াতো ল'লোঁ কাঁহীত আৰু এয়া পিঁয়াজ আৰু জলকীয়া লৈছোঁ মই এইখিনি কুটি লওঁ আগতে পিঁয়াজ এনেকৈ মিহিকৈ কাটি ল'লে ভাল লাগে আৰু জলকীয়াও কাটি দিম মই আৰু এই দুটা জলকীয়া এইখিনিতে ভালকৈ পিটিকি ল'ম গোটেইখিনি তাৰপিছত
খাম আৰু কি তো এয়া মোৰ হৈ গ'ল পিটিকা তো আগতে খাই লওঁ ভাতকেইটা এয়া মগ লৈ লৈছোঁ পুৰা এইটো পানীৰ কাৰণে লগতে খাই লওঁ তাৰপিছত লগ পাই আছোঁ তো হৈ গ'ল মোৰ ভাত খোৱা ভাল লাগিলে পিটিকাৰে ভাত আলু পিটিকাৰে ভাত খালোঁ কিন্তু জ্বলা অকণমান বেছি হ'ল পিটিকাত তাৰ কাৰণে জ্বলা লাগি আছে পুৰা মুখত এতিয়া গৈ তামোল খাম তো তাৰপিছত অকণ ৰেষ্ট নল'ব পাৰোঁ তাৰপিছত তামোল খাই মেলি আৰু বেছি টাইম নকৰোঁ বিয়ালৈ ওলাম তো চাই থাকিব তো ফ্ৰেণ্ডছ ফাইনেলি মই ওলোৱা হৈ গ'ল বিয়া খাব তো মাৰ বাকী মায়ে ওলাই আছে তো এতিয়া বিয়াত যাম যিমানখিনি পাৰোঁ ইমানখিনি দেখাম তো শেষলৈ চাই থাকিব ভিডিঅ'টো তো ইমান একো ষ্টাইল কৰা নাই পুৰা একদম চিম্পুল চোলাটো পিন্ধিছোঁ আৰু চুলি বান্ধিছোঁ তো তেনেকৈয়ে যাম আৰু বিয়া খাব বহুতে বিয়া বুলি ক'লে বহুত ষ্টাইল কৰি যায় তো মই ইমান ষ্টাইল কৰা নাই তো মই ইমান ভালো নালাগে আৰু বিয়াত ইমান মানুহো হোৱা নাই বুলি শুনিছোঁ কৰোণাৰ সময় তো ইমান ভালকৈ এইটো হেৰি হোৱাই নাই তো কম মানুহ ভালেই তাৰ কাৰণে যাব ওলালোঁ মাৰ লগত এনেও আগৰ পৰা ঘৰৰ বিয়া যিহেতু যাবই লাগিব তো ওলালোঁ তো কেনেকুৱা লাগিছে মোক একেবাৰে ভুতুনি যেন লাগিছে চাগে তো ইমান মই একো ষ্টাইল নকৰোঁ আগৰ পৰাই নকৰোঁ তো এনেকৈ ওলালোঁ আৰু অকণমান পাউডাৰ সানি লৈছোঁ কেনেকুৱা দেখিছে বাৰু কমেণ্ট কৰি জনাবচোন তো বলক বিয়া তো ফ্ৰেণ্ডছ আহি পালোঁ এয়া বিয়া ঘৰ তো ইমান বেছি হেৰি নাই মানুহ বৰ্তমানটো দেখা নাই তো বলক ভিতৰলৈ যাওঁ নায়ে চাগে পালোঁ হয় বাজি আছে এয়া মানুহ চাওক বিয়াত আছে এয়া ভাত খোৱা ঠাই আমাকো লৈ আনিলে ভাত খাবলৈ মানুহ বেছি নাই বৰ্তমান তো এনেকৈ দি আছে খাই আছে সকলোৱে মানুহ আৰু এয়া আমাকো দিলে দাইল আৰু আচাৰ দিছে চব্জি মাহৰ দাইল আহিছিল মই নাখাওঁ আৰু এইখিনি পূৰা একদম ডান্স চলি আছে ইহঁতৰ আজিকালি বিয়াত ডান্স নকৰিলে বিয়া সম্পূৰ্ণই নহয়তো এয়া চলি আছে ডান্স এইপিনে এয়া কইনা বিয়াৰ তো আমি ভাত পানী খাই আহিলোঁ মাত দিব তো এতিয়া ঘৰত যাম এয়া আৰু মই এইপিনে এয়া ৰভা আৰু এইপিনে কিবা এটা লৈ আনিছে এয়া কইনাৰ কাৰণে থাকে এইটো কইনাৰে হ'ব এয়া লৈ আনিছে তো আমি যাব লাগে আৰু ৰাস্তাত এয়া ঢেৰ মানুহ বিয়া খাই ওলাই আহিলে আৰু এয়া ধুনীয়া মন্দিৰ এটা ৰাস্তাতে আছে এইটো ফ্ৰেণ্ডছ ঘৰ গৈ লগ পাই আছোঁ আপোনালোকক তো ফ্ৰেণ্ডছ আহি পালোঁ ঘৰ ঢেৰ গৰম ধৰিছে তো আজি ভিডিঅ'টো ইমানখিনিতে শেষ কৰোঁ তো কেনেকুৱা পালে জনাব কমেণ্ট কৰি ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব মই একেবাৰে নাপাহৰিব তো ঢেৰ গৰম লাগিছে তো আজিলৈ বাই বাই